আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ এটা চাটনিৰ ধুনীয়া ৰেচিপি। এয়া চাওক, এয়া হৈছে শুকান মাছ। কোনে কোনে খাই ভাল পায় বাৰু? যিসকলে ভাল পায় তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকেও নিজে ঘৰত বনাই খাই চাব। এয়া শুকান মাছৰ চাটনি বনাবৰ বাবে প্ৰথমে মই এয়া সৰু শুকান মাছ ভালদৰে গৰম পানীৰে ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এইফালে ডাঙৰ চাইজৰ 4টা বিলাহী কাটি লৈছোঁ। এয়া জলকীয়া, এয়া ডাঙৰ গোটা নহৰু এটা বাকলি গুচাই লৈছোঁ ধুনীয়াকৈ। আৰু এয়া ডাঙৰ চাইজৰ 2টা পিঁয়াজ, এইখিনি ধুনীয়া কৰি মই ধুই মেলি কাটি লৈছোঁ। আৰু এয়া এইফালে কেৰাহী উঠাই দিছোঁ, কেৰাহীত তেল দিছোঁ অলপমান, গৰম হৈছে তেল। এতিয়া মই ইয়াত মাছখিনি ধুনীয়াকৈ ভাজি লওঁ। এয়া মাছখিনি ভালদৰে ভাজি ল'ব লাগিব। পানী আছে বাবে অলপ চিটিকি উঠিছে। এনেদৰে অলপ তেল দি মাছখিনি ভালদৰে ভাজি ল'লেই হ'ল। ইয়াত নিমখ হালধি নিদিলেও হ'ব, পিছত দিলেও হ'ব। এতিয়া নিমখ হালধি দিব নালাগে, এনেই ভাজি ল'লেই হ'ল। যিসকলে ভাল নাপায় শুকান মাছ খায় তেওঁলোকে সেয়া মাছখিনি ভজা হৈ গৈছে। এতিয়া মই মাছখিনি নমাই লওঁ আৰু সেই একেখিনি তেলতে আৰু অলপমান তেল দিম। আৰু এয়া তেল গৰম হৈছে। আগৰ তেলখিনিৰ লগত অলপমান আৰু তেল মিক্স কৰি দি দিছোঁ। এতিয়া মই ইয়াত জলকীয়া, কাটি থোৱা জলকীয়া, নহৰু আৰু পিঁয়াজখিনি প্ৰথমে ভাজি লৈছোঁ অলপমান। এইখিনি অলপ সময়ৰ বাবে অলপমান ভাজি ল'ব লাগিব। এতিয়া ইয়াত মই নিমখ আৰু হালধি দি দিছোঁ অলপমান। এনেদৰে এইখিনি অলপমান ভাজি ল'ব লাগিব। এই চাটনিখন খাই বহুতেই ভাল লাগে, মোৰ খুবেই প্ৰিয়। যিসকলে শুকান মাছৰ চাটনি, শুকান মাছ খাই ভাল পায় তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ। তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু নিজে ঘৰত এনেদৰে বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টোক চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। সেয়া এতিয়া এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ আৰু বিলাহীখিনিও মই ভালদৰে এনেকৈ ধুনীয়াকৈ ভাজি ল'ব লাগিব। বিলাহীখিনি ভালদৰে গলি যাবৰ বাবে মই এতিয়া গেছটো কমাই দিছোঁ অলপমান আৰু ইয়াত ঢাকনি লগাই দিছোঁ। এতিয়া গেছটো কমাই অলপ সময়ৰ বাবে ঢাকনি লগাই এইখিনি থৈ দিছোঁ। বিলাহীখিনি প্ৰায় গলি গৈছেই। এনেদৰে সম্পূৰ্ণ ধুনীয়াকৈ গলি যাব দিব লাগিব। সেয়া চাওক, অলপ অলপ গলি গৈছে আৰু অলপ সময় ভাজিব লাগিব। ঢাকোন মাৰি থৈ দিলেই হ'ল অলপ সময়ৰ বাবে, তেতিয়া ধুনীয়াকৈ বিলাহীখিনি গলি যাব। মই ইয়াত নহৰু এটা দিছোঁ। আপোনালোকে যদি খাই বেছিকৈ খাব বিচাৰে তেনেহ'লে আৰু দিব পাৰে। ইয়াত বেছি দিলেও খাই বেয়া নালাগে, ভালেই লাগে।
এতিয়া এইখিনি মই আৰু অলপ সময়ৰ বাবে ঢাকোন লগাই থৈ দিছোঁ যাতে বিলাহীখিনি ধুনীয়াকৈ গলি যায়। এতিয়া ঢাকনখন গুচাই চাওঁ, এয়া চাওক বিলাহীখিনি প্ৰায় ধুনীয়াকৈ গলি গৈছে। এয়া গলি গৈছে ধুনীয়াকৈ। এতিয়া ইয়াতে মই শুকান মাছখিনি দি দিছোঁ। মাছখিনিতো মই আগতেই ভাজি থৈছিলোঁ। এইখিনি মাছখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ আৰু অলপ সময় ভাজিব লাগিব। এইখিনি এতিয়া ভালদৰে আৰু অলপ সময় ভাজিব লাগিব যাতে এয়া বিলাহীৰ পৰা চাইডে ধুনীয়াকৈ তেল বিৰিঙি উঠে। তেনেকুৱা হোৱালৈকে অলপ সময়ৰ বাবে ভাজিব লাগিব। ইয়াত বিশেষ একো আৰু মছলা চছলা একো নালাগে, অকল নিমখ আৰু হালধিয়ে দিলেই হ'ল। জ্বলা অলপ বেছিকৈ দিব, যিসকলে জ্বলা বেছিকৈ খায়, কাৰণ জ্বলা হ'লে খাবলৈ আৰু বেছি ভাল হয় ন। এতিয়া আৰু অলপ সময় এইখিনি ভাজি থাকিম। আৰু এয়া এতিয়া হৈ গৈছে, খাব পৰা হৈছে বাৰু। চাটনি ধুনীয়া স্মেল ওলাইছে, ধুনীয়া গোন্ধ, দেখিবলৈও ধুনীয়া হৈছে আৰু খাবলৈও বহুত ভাল লাগে। যিসকলে শুকান মাছ খাই বহুতেই ভাল পায়, এই ভিডিঅ'টো স্পেচিয়েলি মই তেওঁলোকৰ বাবে বনাইছোঁ। তেওঁলোকে এই ভিডিঅ'টো চাই এনেদৰে বনাব আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। এয়া হৈ গৈছে। এতিয়া এইখিনি আমি ভাতৰ লগত খাওঁ আৰু আপোনালোকেও বনাই খাই চাওক। আজিলৈ ইমানেই।